নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আহিছোঁ এতিয়া আকাশীগংগা চাবৰ কাৰণে। মানে প্ৰথমতে আহিছিলোঁ আমি বৰদোৱা থানলৈ, দ্বিতীয়তে আহিছিলোঁ বৰদোৱা দৌল মন্দিৰ চালোঁ, আৰু তৃতীয়তে এতিয়া আমি আকাশীগংগা চাবৰ কাৰণে আহিছোঁ। সেয়া পাৰ্ট 1 পাৰ্ট 2ত গ'ল, আৰু আজি এয়া পাৰ্ট 3ৰ ভিডিঅ'। আৰু এয়া হৈছে বাবুৱে দেখিছেনে পানীত নামিয়ে লৈছে। পানী বুলি ক'লে যে সি একদম ক'বই নোৱাৰে। ইয়াত বাৰু বিশেষ সময় নকৰিলোঁ, যিহেতু আমি আকৌ বেলেগ এঠাইলৈ যাম। দাদা এজন আহি আছে আমাক ফুৰাবলৈ নিব মানে অকণমান, আৰু আমি যাম বুলি ক'লোঁ আচলতে সেই ঠাইখনলৈ। আৰু আমি এই ঠাইখন সকলোৱে পৰিচিত আচলতে ক'বলৈ গ'লে। কেইবাবছৰমানৰ আগত গোটেই দেশ কঁপাই যোৱা এটা ঘটনা ঘটিছিল ইয়াত, আৰু কথাখিনি শুনি কৈ আছোঁ, খুবেই বেয়া লাগিছে। আগতেও জানিছিলোঁ বাৰু সেইখিনি, কিন্তু এতিয়া আকৌ শুনিছোঁ, আকৌ বহুত বেয়া লাগে সঁচাই। মানে কি যে আৰু ক'ম, মানে একো ক'বলৈ ভাষা নাই আচলতে। আপোনালোকে পিছত গম পাব মই কাৰ কথা কৈছোঁ। আৰু এয়া দাদাজন মানে এওঁলোকৰ লগত একেলগে মিউজিক কৰিছিলে, তেখেতে আমাক লৈ আহিছে। তেখেত পাৰ খোৱাৰ হয়, আৰু এয়া নামিলোঁ। বাবুহঁতে আকৌ খেলা দেখিলেই নহয়, সেয়া তালৈকে গ'ল। কিন্তু এতিয়া সন্ধিয়া হ'বৰ হ'ল, সেইটো কাৰণে জল্দি যাওঁ আৰু চাই পেলাই আহোঁগৈ আৰু এয়া আহি আছোঁ আচলতে। আৰু এয়াই হৈছে কাংথি লাংছো চাবৰ কাৰণে এতিয়া আমি আহি আছোঁ। আৰু একদম ভাগৰ লাগি গৈছে, যিহেতু দিনটো একো খোৱাও নাই। এবাৰ ওপৰত উঠিছোঁ, এবাৰ তল নামিছোঁ, আৰু ফুৰিয়ে ফুৰিছোঁ, ভোকো লাগিছে খুব সেইবাবে। আৰু সকলোৱে চিনিয়ে পায় ক'বলৈ গ'লে এই ঠাইখন, কাৰণ যিহেতু গোটেই দেশ কঁপাই গৈছিলে। মানে মই ক'বলৈ বিচাৰিছোঁ, অভিনীলৰ যিটো কাণ্ড হৈছিলে, এই ৱাটাৰফলটো চাবলৈ আহিয়ে হৈছিলে। তেখেতসকলে এই ৱাটাৰফলটো চাই পেলাই ঘূৰি যাওঁতেই তেখেতসকলৰ লগত সেই অমানৱীয় কাণ্ডটো হৈছিলে। পাহৰিব নোৱাৰে কেতিয়াও। কিন্তু ঠাইখন সঁচাই খুবেই ধুনীয়া। এতিয়া ভয় মানে কৰিবলগীয়া তেনেকুৱা একো নাই বাৰু। খুব ভাল লাগিছে, যিহেতু দিনটো ফুৰি ফুৰিছোঁ, আৰু ইয়াতে ঠাণ্ডা পৰিৱেশ এটা পাইছোঁ, খুবেই ভাল লাগিছে। আৰু কোন কোন ইয়ালৈ আহিছে আপোনালোকে জনাবলৈ একদম নাপাহৰিব। আৰু যিহেতু সন্ধিয়া লাগিবৰ হ'ল, এতিয়া আমি ঘৰলৈ উভতি যাওঁ। আৰু যিহেতু অকণমান দূৰো আছে, আৰু এয়া জুবিন দা নামো দেখিলোঁ। আৰু এইখিনিতে মানে সাংস্কৃতিক অনুষ্ঠানসমূহ হয়, আৰু এইটো ষ্টেজত অ'পেনলি হয়। আৰু দাদাজনে ক'লে, আৰু যিহেতু মোবাইলৰ চাৰ্জ শেষ হ'বৰ হ'ল, চাৰ্জাৰো অনা নহ'লে, সেইবাবে ভিডিঅ' কৰা নহ'লে। আৰু আজিলৈ মানে ধন্যবাদ। ভাল লাগে আৰু ন, খালি ফ্লেক্সখন থাকিব।